মাতাভাতি কমাই নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই। হাফ পেণ্ট বিতৰ্ক। এইবাৰ গোটেই অসম হাফ পেণ্টে তলপৰ লগাইছে। অসমত আৰম্ভ হৈছে হাফ পেণ্ট বিতৰ্ক। তো আহকচোন ৰাইজসকল, এই হাফ পেণ্ট বিতৰ্কক লৈ আমাৰ ভিউৱাৰ্ছসকলে কি মন্তব্য আগবঢ়াইছে আমি চাওঁ। আধুনিক হবলৈ গৈ গৈ লেংকা হ'ব বাকী। কি কম, সিহঁতৰ কাপোৰটো বেয়া নহয়, আমাৰ মানসিকতা বেয়া। গতিয়াই দিছে, বহুত ভাল কৰিছে। মই হোৱা হলে টপিনাত লাত মাৰি পঠিয়াই দিলো হয়। লাত মাৰি ওলাই 2 চৰ দে। মই হলে দৌৰাই দৌৰাই মাৰিলোহেঁতেন। গ্ৰেট, গুড জব, সুপাৰ এক্সিলেণ্ট। আৰু দুটামান লাত বেছিকৈ দিয়ক মোৰ ফালৰ পৰা। মহিলাগৰাকীয়ে ভাল কাম কৰিছে। ক'ত কি কাপোৰ পিন্ধিব লাগে নাজানে নেকি? ধৰ্মীয় অনুষ্ঠানত গৈছে নে ক'ত গৈছে গম নাই। এইটো ফালি চিঞৰি নিজকে বৰ বীৰৰ পৰিচয় দিছে দেই। সৰু এজনী ছোৱালী এতিয়াই বাহিৰ কৰি দিছে কমিটিয়ে, ভাল কামেই কৰিছে। ভাল কৰিছে, গতিয়াই কি চুচৰাই উলিয়াই দিব লাগিছিল। তোমাৰ নিজৰ ভিডিঅ' দিয়া নাই কিয়? তুমি কি পিন্ধি আছা চবে চালে হয়। এইটো ভোট জলকীয়াৰ আচাৰতে লগাই দিব লাগিছিল। ক'ত কি পিন্ধি যাব লাগে মাক দেউতাকে শিকা নাই নেকি?